আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিও আপোনালোকৰ বাবে আমি লৈ আনিছোঁ অসমৰ বিভিন্ন প্ৰাইভেট চাকৰিৰ ইনফৰমেশ্যন। গতিকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাব, যাতে আজি আমাৰ এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব পাৰে। যিহেতু আজি আমি এই ভিডিঅ'টোত যথেষ্টখিনি প্ৰাইভেট জবৰ বিষয়ে আলোচনা কৰিম, গতিকে আপোনালোকে আমাৰ চেনেলটো এতিয়াই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে ভৱিষ্যতলৈ আপোনালোকে নতুন নতুন জব সম্বন্ধীয় আপডেটসমূহ লাভ কৰিব পাৰে। গতিকে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে এক্সাইটিং জব অপেনিংছ এট ক্ৰেজি ট্ৰিপ। লোকেশ্যন হৈছে গুৱাহাটী এণ্ড ডুবাই। পজিশ্যনবিলাক হৈছে এছিষ্টেণ্ট ছেলছ মেনেজাৰ, গ্ৰাফিক ডিজাইনাৰ, নাইট শ্বিফ্ট ৰিজাৰ্ভেশ্যন এক্সিকিউটিভ। এই তিনিটা পোষ্টৰ ভেকেঞ্চি ওলাইছে। যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকৰ চিভিখন ইমেইল কৰি দিব hr@crazytrip.com। আৰু যদি কিবা কুৱেৰিজ থাকে আপোনালোকে কণ্টেক্ট কৰিব পাৰে 8811088801 বা 8811088899 এই নাম্বাৰটোত। পুনৰ কৈ দিছোঁ, তেওঁলোকৰ লোকেশ্যনটো হৈছে ক্ৰেজি ট্ৰিপ, উলুবাৰী, গুৱাহাটী। তেওঁলোকৰ হেড অফিচটো তাত আছে। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ভেকেঞ্চি এলাৰ্ট ফৰ কম্পিউটাৰ টিচাৰ ৰিকুৱাৰমেণ্ট, আৰু এয়া ওলাইছে CEC শিৱসাগৰ চেণ্টাৰ। নিশ্চয় আপোনালোকে CEC চেণ্টাৰটোৰ বিষয়ে শুনিছে, যি শিৱসাগৰত আছে। এজ এ কম্পিউটাৰ হিচাপে যদিহে আপোনালোকে জইন কৰিবলৈ বিচাৰে, তাৰ বাবে আপোনালোকৰ টিচিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব এজ এ কম্পিউটাৰ টিচাৰ হিচাপে। লগতে আপোনালোকৰ ষ্ট্ৰং কম্পিউটাৰ নলেজ মাষ্ট বি থাকিব লাগিব। কোনো ধৰণৰ আচলতে তেওঁলোকে ফিজ এইটো পোষ্টৰ বাবে নলয়, টোটেলি ফ্ৰী পোষ্ট হয়। গতিকে আপোনালোকে নিজৰ বায়'ডাটাখন হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিয়ক 9954196256 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ভেকেঞ্চি এলাৰ্ট ফৰ কুক ৰিকুৱাৰ্ড বুলি তেওঁলোকে কৈছে, আৰু সেয়া ওলাইছে এ স্মল ছেল্ফ ছাৰ্ভিচ মাইক্ৰ' কেফে নিয়েৰ গণেশগুৰি ইজ লুকিং ফৰ ওৱান কুক। কেৱল মাত্ৰ এটা ভেকেঞ্চি আছে ৰান্ধনীৰ। যদিহে আপোনালোকে সেই স্মল ছাৰ্ভিচ মাইক্ৰ' কেফেখনত জইন হ'বলৈ বিচাৰে তেন্তে আপোনালোকে চেলাৰী পাব 10,000 প্লাছ। আৰু যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে কণ্টেক্ট কৰক 9678085844 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট বুলি কৈছে ৱৰ্কাৰ 100 নাম্বাৰছ, অৰ্থাৎ টোটেল ভেকেঞ্চি ওলাইছে 100টা, য'ত আপোনালোকে 16,600 ৰুপিজকৈ পাব। দ্বিতীয়টো পোষ্ট ওলাইছে ছেলছ এক্সিকিউটিভ, য'ত 18,000 আপোনালোকে পাব। তৃতীয়টো পোষ্ট ওলাইছে ছিকিউৰিটি গাৰ্ড, য'ত আপোনালোকৰ চেলাৰী হ'ব 12,000। আৰু একেবাৰে শেষৰটো পোষ্ট ওলাইছে ছুপাৰভাইজাৰ, য'ত আপোনালোকৰ চেলাৰী হ'ব 15,000। যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে কণ্টেক্ট কৰক 9678271226 বা 9365945815 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটেল প্ৰাইভেট লিমিটেডত, যি আছে হেঙেৰাবাৰী ৰোড, গণেশগুৰি, গুৱাহাটীত। পজিশ্যন হৈছে HR এক্সিকিউটিভ। কোৱালিফিকেশ্যন MBA বা PGDM ইন HR মেনেজমেণ্টত হ'ব লাগিব। এক্সপিৰিয়েঞ্চ মিনিমাম 1 year ৰিলিভেণ্ট ফিল্ডত থাকিব লাগিব। যদিহে আপোনালোক ফ্ৰেছাৰ্ছ হয় তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰিব। চেলাৰীটো নেগচিয়েবল। ইমিডিয়েট যিসকল জইনাৰ হ'ব তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। জাষ্ট আপোনালোকে নিজৰ ৰিজিউমখন পঠিয়াই দিয়ক dpnh@gmail.com। আৰু যদি কিবা কুৱেৰিজ থাকে কণ্টেক্ট কৰিব পাৰে 8822660926 এই নাম্বাৰত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে কেৰিয়াৰ অপৰচুনিটিজ এট স্পেক্ট্ৰাম হণ্ডা কোম্পেনীত, যিটো এটা ডিলাৰশ্বিপ আছে গুৱাহাটী, নগাঁও আৰু ডিব্ৰুগড়ত। যদিহে আপোনালোকে তলৰ এই পোষ্টকেইটা জইন কৰিবলৈ বিচাৰে, সেই পোষ্টকেইটাৰ বিষয়ে আপোনালোকে ভালদৰে জানি লওক। প্ৰথমটো পোষ্ট ওলাইছে ছেলছ মেনেজাৰ, মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব, কিন্তু ৰেছপনচিবল ফৰ এচিভিং মান্থলি ছেলছ টাৰ্গেট থাকিব লাগিব। মিনিমাম 5 year এক্সপিৰিয়েঞ্চ অটোমোবাইল ইণ্ডাষ্ট্ৰীত আপোনালোকৰ থাকিব লাগিব। দ্বিতীয়টো জুনিয়ৰ এডভকেট, কেৱল মাত্ৰ ফিমেলৰ বাবে। লোকেশ্যন গুৱাহাটী। হেণ্ডেল লিগেল মেটাৰ্ছ অফ ফাৰ্ম, 1 to 3 years এক্সপিৰিয়েঞ্চ ইন এ ল' অৰ প্ৰফেশ্যনেল ছাৰ্ভিচেছ ফাৰ্ম কৰ্পৰেট ছেক্টৰত। মাষ্ট বি এ ল' গ্ৰেজুৱেট, এনৰোল উইথ বাৰ কাউন্সিল,
এক্সিলেণ্ট স্পোকেন এণ্ড ৰিটেন ইংলিছ ৰিকুৱাৰ্ড। এইকেইটা ৰিকুৱাৰমেণ্ট জুনিয়ৰ এডভোকেট পষ্টটোৰ বাবে লাগিব। তৃতীয়টো পষ্ট ওলাইছে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, চমুকৈ CRM, কেৱল মাত্ৰ ফিমেলৰ বাবে, লোকেশ্যন গুৱাহাটী আৰু ডিব্ৰুগড়। ইয়াৰ বাবে স্মাৰ্ট, ডাইনেমিক, উইথ গুড কমিউনিকেশ্যন এণ্ড প্লিজিং পাৰ্চনেলিটি হ'ব লাগিব। 2 years এক্সপিৰিয়েঞ্চ ইন অট'মোবাইল ইণ্ডাষ্ট্ৰীত থাকিব লাগিব। ফ্লুৱেঞ্চি ইংলিছ আৰু লোকেল লেংগুৱেজত থাকিব লাগিব। নেক্সট পষ্ট ওলাইছে একেটা শ্ব'ৰুমতে, অৰ্থাৎ গুৱাহাটী, ডিব্ৰুগড় আৰু নগাঁৱত। চেলছ কনচালটেণ্ট, মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। হায়াৰ ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেট উইথ গুড কমিউনিকেশ্যন স্কিলছ এণ্ড প্লিজিং পাৰ্চনেলিটি হ'ব লাগিব। 2 wheeler মেণ্ডেটৰী থাকিবই লাগিব। নেক্সট পষ্ট ওলাইছে শ্ব'ৰুম হোষ্টেছ, কেৱল মাত্ৰ ফিমেলৰ বাবে। গ্ৰেজুৱেট উইথ এক্সিলেণ্ট কমিউনিকেশ্যন এণ্ড প্ৰেজেণ্টেশ্যন স্কিল, মাষ্ট বি ফ্লুৱেঞ্চি ইন ইংলিছ এণ্ড লোকেল লেংগুৱেজ। দেন নেক্সট পষ্ট ওলাইছে টেলিকলাৰ, কেৱল মাত্ৰ ফিমেলৰ বাবে। হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেট, লগতে নলেজ অফ লোকেল লেংগুৱেজ প্ৰিফাৰেঞ্চ দিয়া হ'ব। চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰীৰ মতে খুব ভাল পাব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব, যেতিয়া আপোনালোকে ইমেইলৰ জৰিয়তে এই পষ্টকেইটাক এপ্লাই কৰিব, আপোনালোকে কোনটো প্ৰিফাৰেঞ্চ দিয়ে, লোকেশ্যন গুৱাহাটীত কৰে নে নগাঁৱত কৰে নে ডিব্ৰুগড়ত কৰে, সেইটো কিন্তু লিখিবলৈ নাপাহৰিব। এতিয়া কথা আহে যে এই পষ্টকেইটা আপোনালোকে কেনেকৈ এপ্লাই কৰিব। যিহেতু মই ক'লোৱেই যে লোকেশ্যনৰ প্ৰিফাৰেঞ্চটো আপোনালোকে উল্লেখ কৰিব লাগিব মেইলত, গতিকে আপোনালোকে নিজৰ ৰিজিউমখন পঠিয়াই দিয়ক hr@spectrumhonda.co.in। গতিকে দেৰি নকৰিব, যিমান পাৰি সোনকালে এপ্লাই কৰি দিব। আমাৰ নেক্সট পষ্ট ওলাইছে ভেকেঞ্চিজ এট KV কাৰ্গিল ডেভেলপাৰ প্ৰাইভেট লিমিটেডত। প্ৰথমটো পষ্ট ওলাইছে চিভিল ইঞ্জিনিয়াৰ, যাৰ বাবে BE চিভিলত হ'ব লাগিব। এক্সপিৰিয়েঞ্চ মিনিমাম 2 years। ভেকেঞ্চি ওলাইছে 2টা। চেলাৰী আপোনালোকৰ আপ টু 40,000 পাব। নেক্সট পষ্ট জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল, ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং হ'লেও হ'ব। এক্সপিৰিয়েঞ্চ মিনিমাম 2 years। নাম্বাৰ অফ ভেকেঞ্চি আছে 4টা। চেলাৰী আপ টু 20,000 আপোনালোকে এইটো পষ্টত লাভ কৰিব। নেক্সট পষ্ট ওলাইছে ইলেক্ট্ৰিচিয়ান পোষ্ট, ITI বা ইকুইভেলেণ্ট ডিগ্ৰী থাকিব লাগিব। এক্সপিৰিয়েঞ্চ মিনিমাম 2 years। ভেকেঞ্চি ওলাইছে 4টা। চেলাৰী আপ টু 20,000 আপোনালোকৰ থাকিব। দেন নেক্সট পষ্ট ওলাইছে একাউণ্টেণ্টৰ পোষ্ট, মিনিমাম 2 years অফ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, গ্ৰেজুৱেট হ'ব লাগিব, স্পেচিয়েলি ইন BComত। নাম্বাৰ অফ ভেকেঞ্চি 2টা। চেলাৰী আপ টু 25,000 আপোনালোকে লাভ কৰিব। এই পষ্টকেইটাৰ যিকোনো এটা এপ্লাই কৰিবলৈ আপোনালোকে নিজৰ ৰিজিউমখন চেণ্ড কৰক kv.tender24@gmail.com। আৰু যদি কিবা কুৱেৰিজ থাকে আপোনালোকে কণ্টেক্ট কৰিব পাৰে 8453061150 বা 7002412147 এই নাম্বাৰটো। আমাৰ নেক্সট পষ্ট ওলাইছে এখন ৰেপুটেড মেডিচিন কোম্পেনীত। লোকেশ্যন হৈছে নালাপাৰা, অপজিট সৰুসজাই ষ্টেডিয়াম, গুৱাহাটী। পজিশ্যনটো হৈছে কম্পিউটাৰ অপাৰেটৰ। চেলাৰী 12,000 to 13,000 আপোনালোকে পাব। ইণ্টাৰেষ্টেড কেণ্ডিডেটে নিজৰ ৰিজিউমখন থ্ৰু ইমেইলৰ জৰিয়তে পঠিয়াই দিয়ক rccghai@gmail.com। গতিকে যিমান পাৰি সোনকালে আপোনালোকে পঠিয়াবলৈ চেষ্টা কৰিব। আমাৰ নেক্সটটো জব ওলাইছে এখন ফাষ্ট গ্ৰ'য়িং ৰেপুটেড কোম্পেনীত, যাৰ ৰিজনেল অফিচটো আছে গুৱাহাটীত। পোষ্টবিলাক হৈছে ৰিচিপশ্যনিষ্ট, কেৱল মাত্ৰ ফিমেলৰ বাবে। কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ। স্কিলৰ যদি কথা কওঁ, কম্পিউটাৰ নলেজ, স্পেচিয়েলি MS অফিচ, ৱৰ্ড আৰু এক্সেলৰ বিষয়ে জানিব লাগিব। লেংগুৱেজৰ যদি কথা কওঁ, ফ্লুৱেঞ্চি ইন আছামিজ, হিন্দী আৰু ইংলিছত থাকিব লাগিব। এক্সপিৰিয়েঞ্চ মিনিমাম 1 year। চেলাৰী 12,000 আপোনালোকে লাভ কৰিব। নেক্সট পষ্ট ওলাইছে ছিকিউৰিটি গাৰ্ড। কোৱালিফিকেশ্যন মেট্ৰিকুলেশ্যন, অৰ্থাৎ কেৱল মাত্ৰ ক্লাছ 10 পাছ হ'লেই হ'ব। এক্সপিৰিয়েঞ্চ এবছৰৰ পৰা 2 বছৰ থাকিব লাগিব এজ এ ছিকিউৰিটি গাৰ্ড হিচাপে কাম কৰাৰ। বয়সৰ সীমাটো হৈছে 30 বছৰৰ পৰা 50 বছৰ। আৰু উচ্চতা, অৰ্থাৎ আপোনালোকৰ হাইটটো হ'ব লাগিব 5 ফুট 6 ইঞ্চি। আপোনালোকৰ হেল্থটো কিন্তু খুব ভাল হ'ব লাগিব। ছিকিউৰিটি গাৰ্ড পষ্টটোৰ বাবে আপোনালোকৰ চেলাৰী হ'ব 13,000। নেক্সট পোষ্ট ওলাইছে মাৰ্কেটিং এক্সিকিউটিভৰ পোষ্ট, কেৱল মাত্ৰ পুৰুষসকলৰ বাবে। কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ। এক্সপিৰিয়েঞ্চ এবছৰৰ পৰা 3 বছৰ আপোনালোকৰ থাকিব লাগিব মাৰ্কেটিং ফিল্ডত। বাইক কিন্তু মেণ্ডেটৰী আপোনালোকৰ থাকিবই লাগিব। চেলাৰী আপ টু 20,000 আপোনালোকে এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি পাব।
নেক্সট পোষ্ট ওলাইছে হাউচকিপিং কেৱল মাত্ৰ মহিলাসকলৰ বাবে ৰুলটো হৈছে জেনেৰেল হাউচকিপিং ডিউটিছবিলাক আপোনালোকে পাব চেলাৰী 10,000 জাষ্ট আপোনালোকৰ চিভিখন পঠিয়াই দিয়ক jupitergroup.hrdepartment@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে চেণ্টাৰ কোঅৰ্ডিনেটৰ ফিমেল লোকেশ্যন হৈছে গীতানগৰ জু নাৰেংগী ৰোড গুৱাহাটীত যি ওলাইছে এখন প্ৰি স্কুলত আৰু এই পোষ্টটো কেৱল মাত্ৰ এগৰাকী লেডি টিচাৰৰ বাবে তাকো এক্সপিৰিয়েঞ্চ থকা টিচাৰৰ বাবে ওলাইছে আৰু এজ এ কোঅৰ্ডিনেটৰ হিচাপে আৰু টিচিং জব আপোনালোকে কৰিব লাগিব ৰিকুৱাৰমেণ্টৰ যদি কথা কওঁ মণ্টেছৰী ট্ৰেইনড হ'ব লাগিব ফ্লুৱেঞ্চি ইংলিছত থাকিব লাগিব এক্সপিৰিয়েঞ্চ এণ্ড পেছনেট হ'ব লাগিব আৰ্লি চাইল্ডহুড এডুকেশ্যনৰ বিষয়ে তেতিয়াহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিব পাৰিব যদিহে আপোনালোক ইণ্টাৰেষ্টেড তেন্তে এতিয়াই কণ্টেক্ট কৰক 9678975297 বা 7896887051 এই নাম্বাৰটো গতিকে দেৰি নকৰিব যিমান পাৰি সোনকালে এপ্লাই কৰি দিব আমাৰ নেক্সট ভেকেঞ্চি ওলাইছে ব্ৰহ্মপুত্ৰ ভেলী একাডেমীত যি এখন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আছে আৰু সেয়া আছে গৰৈমাৰী কামৰূপত ৰিকুৱাৰ্ড ছাবজেক্ট অৰ্থাৎ যিকেইটা ছাবজেক্টৰ বাবে পোষ্ট ওলাইছে সেইকেইটা হৈছে ইংলিছ ইকনমিক্স আছামিজ আৰু বিজনেছ ষ্টাডিজ অৰ্থাৎ এই পোষ্টকেইটা কেৱল মাত্ৰ টিচাৰৰ পোষ্ট কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট ইন দি ৰেছপেক্টিভ ছাবজেক্টত হ'ব লাগিব অৰ্থাৎ ইংলিছৰ পোষ্টটোৰ বাবে আপোনালোক ইংলিছত পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব ইকনমিক্স পোষ্টটোৰ বাবে ইকনমিক্সত পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব গতিকে বাকীকেইটা পোষ্টৰ বাবেও তেনেকৈ হ'ব লাগিব চেলাৰী নেগচিয়েবল কিন্তু এটা কথা মনত ৰাখিব আপোনালোকে ফ্ৰী হোষ্টেল ফেচিলিটি পাব লগতে ইয়েৰলি 10% ইনক্ৰিমেণ্ট আপোনালোকৰ কিন্তু লাগি যাব কিবা কোৱেৰিজ থাকিলে কণ্টেক্ট কৰিব পাৰে 9577142777 বা 9401635723 এই নাম্বাৰটোত যদিহে একো কোৱেৰিজ নাথাকে ডাইৰেক্টলি আপোনালোকে নিজৰ চিভিখন উইথ জব এপ্লিকেশ্যনৰ সৈতে আৰু কোনটো পোষ্টত এপ্লাই কৰিছে সেই কথা উল্লেখ কৰি পঠিয়াই দিয়ক ব্ৰহ্মপুত্ৰ ভেলী একাডেমী@gmail.com খুব লিমিটেড ভেকেঞ্চি আছে গতিকে যিমান পাৰি সোনকালে এপ্লাই কৰি দিব আমাৰ নেক্সট পোষ্ট ওলাইছে কম্পিউটাৰ এণ্ড মেথছ টিচাৰৰ পোষ্ট আৰু সেয়া ওলাইছে আছাম ভেলী স্কুল বিৰুবাৰী গুৱাহাটীত তেওঁলোকে উল্লেখ কৰিছে যে উই আৰ লুকিং ফৰ এ কোৱালিফাইড এণ্ড এনথুজিয়াষ্টিক টিচাৰ ফৰ কম্পিউটাৰ এণ্ড মেথছ ছাবজেক্ট যদিহে ইণ্টাৰেষ্টেড কণ্টেক্ট কৰক 9101783577 বা 9864097347 এই নাম্বাৰটোত আমাৰ নেক্সট পোষ্ট ওলাইছে ভেকেঞ্চি ফৰ একাউণ্টেণ্ট আৰু এই একাউণ্টেণ্টৰ পোষ্টটো ওলাইছে বেলতলা গুৱাহাটীত ৰিকুৱাৰমেণ্টৰ যদি কথা কওঁ এক্সপিৰিয়েঞ্চ ইন টেলি আৰু এক্সেলত থাকিব লাগিব জাষ্ট আপোনালোকে কণ্টেক্ট কৰক 8377940582 আৰু এই পোষ্টটো এপ্লাই কৰি দিয়ক এটা কথা মনত ৰাখিব যিহেতু একাউণ্টেণ্টৰ পোষ্ট হয় গতিকে আপোনালোক মাষ্ট বি BCom বা MCom হ'ব লাগিব আমাৰ নেক্সট পোষ্ট ওলাইছে কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ আৰু এয়া ওলাইছে কেমেৰা ৰিপেয়াৰ ছাৰ্ভিচ চেণ্টাৰ গুৱাহাটীত ৰিকুৱাৰমেণ্টৰ যদি কথা কওঁ এক্সিলেণ্ট কমিউনিকেশ্যন স্কিল থাকিব লাগিব ফ্ৰেণ্ডলি এণ্ড কাষ্টমাৰ অৰিয়েণ্টেড আপোনালোকৰ বিহেভিয়াৰ হ'ব লাগিব জাষ্ট এই পোষ্টটো এপ্লাই কৰিবলৈ আপোনালোকে নিজৰ বায়'ডাটাখন উইথ ফটোগ্ৰাফৰ সৈতে পঠাই দিয়ক ccojob@rediffmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে এক্সপিৰিয়েঞ্চ চেলছ পাৰ্চন ফৰ গাৰ্মেণ্টছ অৰ্থাৎ গাৰ্মেণ্ট শ্বপ এটাত এক্সপিৰিয়েঞ্চ চেলছ পাৰ্চনৰ দৰকাৰ হৈছে আৰু এই গাৰ্মেণ্ট শ্বপবিলাক আছে ডিব্ৰুগড় বঙাইগাঁও আৰু গুৱাহাটীত যিসকলে ডিব্ৰুগড় বঙাইগাঁও বা গুৱাহাটীত চেলছ পাৰ্চন হিচাপে কাম কৰিবলৈ বিচাৰে তেওঁলোকে এইকেইটা এপ্লাই কৰিব পাৰিব য'ত আপোনালোকৰ চেলাৰী হ'ব 15,000 প্লাছ পাৰ্কছ জাষ্ট আপোনালোকে নিজৰ ৰিজিউমখন পঠিয়াই দিয়ক sis.arihantappeals@gmail.com কিবা কোৱেৰিজ থাকিলে কণ্টেক্ট কৰিব পাৰে 8011553303 এই নাম্বাৰটো আমাৰ নেক্সট পোষ্ট ওলাইছে এডুকেশ্যনেল এণ্ড স্কিল ট্ৰেইনিং ডিভিজন গুৱাহাটী অফিচত পোষ্টকেইটা হৈছে HR এণ্ড MIS এক্সিকিউটিভ কেৱল মাত্ৰ ফিমেলৰ বাবে কোৱালিফিকেশ্যন BTech বা MTech হ'ব লাগিব চেলাৰী 25,000 প্লাছ আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ ওপৰত আপোনালোকৰ চেলাৰীটো ইনক্ৰিজ হ'ব দেন
অফিচ কোঅৰ্ডিনেটৰ কেৱল মাত্ৰ ফিমেলৰ বাবে কোৱালিফিকেশ্যন PG বা MBA কৰা হ'ব লাগিব চেলাৰীত 20,000 প্লাছ আপোনালোকে পাব আৰু হায়াৰ চেলাৰী আপোনালোকক অফাৰ কৰা হ'ব পাৰে মেবি যদিহে আপোনালোক ডিজাৰ্ভিং কেণ্ডিডেট হয় তেওঁলোকে এটা নোট দিছে যে চেলাৰী ফৰ বোথ পজিশ্যন উইল বি ডিচাইডেড বেছড অন কেণ্ডিডেট ক্ৰেডেঞ্চিয়েলছ অৰ্থাৎ আপোনালোকৰ কেপাচিটি আপোনালোকৰ একাডেমিক যি কেৰিয়াৰ আছে তাৰ ওপৰত বেছ কৰি দিয়া হ'ব যদিহে আপোনালোকে এই পোষ্টকেইটা এপ্লাই কৰিম বুলি ভাবে তেন্তে নিজৰ বায়োডাটাখন উইথ ষ্টেম চাইজ ফটোগ্ৰাফৰ সৈতে পঠিয়াই দিয়ক hrvacancy545@gmail.com বা হোৱাটছআপৰ জৰিয়তেও আপোনালোকে পঠিয়াব পাৰিব 9365939163 এই নাম্বাৰটোত আমাৰ নেক্সটটো ভেকেঞ্চি ওলাইছে একাউণ্টেণ্ট এণ্ড কম্পিউটাৰ অপাৰেটৰ পোষ্ট একাউণ্টেণ্ট পোষ্টটোৰ বাবে মিনিমাম 5 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইন ইণ্ডিপেণ্ডেণ্টলি হেণ্ডলিং একাউণ্টছৰ ক্ষেত্ৰত ছেকেণ্ডটো পোষ্ট কম্পিউটাৰ অপাৰেটৰ মিনিমাম 3 years এক্সপিৰিয়েঞ্চ ইন এ কমাৰ্চিয়েল অৰ্গেনাইজেশ্যন নলেজ অফ অনলাইন ফিলিং ইমেইল এণ্ড জেনেৰেল কম্পিউটাৰ অপাৰেশ্যন জানিব লাগিব জাষ্ট আপোনালোকে এই পোষ্টকেইটা এপ্লাই কৰিবলৈ নিজৰ চিভিখন পঠিয়াই দিয়ক CEMIN98@rediffmail.com পুনৰ কৈছোঁ যিমান পাৰি সোনকালে এপ্লাই কৰি দিব আমাৰ নেক্সটটো পোষ্ট ওলাইছে চেলছ এজেণ্ট লোকেশ্যন হৈছে কামৰূপ এণ্ড লোৱাৰ আছাম ৰিকুৱাৰমেণ্টৰ যদি কথা কওঁ এই চেলছ এজেণ্টৰ বাবে মিনিমাম আপোনালোকৰ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ চেলছ চেলাৰী আপোনালোকৰ তেওঁলোকে প্ৰভাইড কৰিবই লগতে কমিশ্যনো আপোনালোকে পাব আৰ্নিং পটেঞ্চিয়েলৰ যদি কথা কওঁ আপ টু 1 লাখ পাৰ মান্থত আপোনালোকে পাব কণ্টেক্ট নাম্বাৰটো হৈছে এই পোষ্টটো এপ্লাই কৰিবলৈ 9707759576 আমাৰ নেক্সটটো পোষ্ট ওলাইছে ফিল্ড এক্সিকিউটিভৰ পোষ্ট দুটা ভেকেঞ্চি আছে CEC ফটাচিল আমবাৰী গুৱাহাটী ৰিকুৱাৰমেণ্টৰ যদি কথা কওঁ স্মাৰ্ট এণ্ড এনথুজিয়াষ্টিক ফ্ৰেছ গ্ৰেজুৱেট হ'ব লাগিব মাষ্ট হেভ এ 2-wheeler থাকিব লাগিব চেলাৰী প্লাছ বাকী এলাৱেঞ্চেছ আপোনালোকে পাব জাষ্ট আপোনালোকৰ চিভিখন পঠিয়াই দিয়ক 7002762744 এই নাম্বাৰটো আমাৰ নেক্সটটো পোষ্ট ওলাইছে বেক অফিচ গাৰ্লছ এণ্ড ফিল্ড এক্সিকিউটিভ লোকেশ্যন হৈছে বেক অফিচ পোষ্টটোৰ বাবে গুৱাহাটী আৰু ফিল্ড এক্সিকিউটিভ পোষ্টটোৰ বাবে শিৱসাগৰ ডিব্ৰুগড় দুলিয়াজান ডিফু শ্বিলং আৰু কোকৰাঝাৰ তেওঁলোকে কণ্টেক্ট নাম্বাৰ এটা প্ৰভাইড কৰিছে সেইটো হৈছে 8135854159 যিটোত আপোনালোকে কণ্টেক্ট কৰি পোষ্টটো এপ্লাই কৰিব পাৰিব আমাৰ নেক্সটটো পোষ্ট ওলাইছে ভেকেঞ্চিজ এট অট'মেশ্যন টুলছ এণ্ড ইকুইপমেণ্টত গুৱাহাটীত হেড অফিচ তেওঁলোকৰ আছে এই পোষ্টকেইটাৰ বাবে স্পেচিয়েলি আপোনালোকে ফায়াৰ ছেফটি এণ্ড ছাৰ্ভিলেঞ্চ ইকুইপমেণ্ট এগ্ৰিকালচাৰেল টুলছ এণ্ড মেচিনেৰী এণ্ড মাইক্ৰ' ইৰিগেশ্যন ছিষ্টেম এইবিলাকৰ সৈতে ডিল কৰিব লাগিব প্ৰথমটো পোষ্ট হৈছে বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ যাৰ বাবে আপোনালোকে হেণ্ডেল ইনষ্টিটিউচনেল বিজনেছ এণ্ড গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছ লিয়েঞ্চনছ কৰিব লাগিব ছেকেণ্ড অপাৰেশ্যন এক্সিকিউটিভ থাৰ্ডটো চেলছ কোঅৰ্ডিনেশ্যন এক্সিকিউটিভ MIS এণ্ড ডকুমেণ্টেশ্যন জানিব লাগিব ষ্ট'ৰ এক্সিকিউটিভ BD চেলছ এণ্ড প্ৰমোশ্যন ফায়াৰ ইঞ্জিনিয়াৰ এণ্ড টেকনিচিয়ান এই পোষ্টটোৰ বাবে কিন্তু ডিপ্ল'মা বা ITI ইন ইলেক্ট্ৰিকেল বা ৱেল্ডিঙত থাকিব লাগিব গোটেইকেইটা পোষ্টৰ চেলাৰী নেগচিয়েবল জাষ্ট আপোনালোকৰ চিভিখন পঠিয়াই দিয়ক automation.hiring01@gmail.com আমাৰ নেক্সটটো পোষ্ট ওলাইছে আৰ্জেণ্ট ফেকাল্টি ৰিকুৱাৰমেণ্ট স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় CBSE স্কুল মৰাণ পজিশ্যন হৈছে PGT মেথমেটিক্স আৰু PGT পলিটিকেল ছায়েন্স কোৱালিফিকেশ্যনৰ যদি কথা কওঁ মাষ্টাৰ্ছ ডিগ্ৰী ইন ৰেছপেক্টিভ ছাবজেক্টত থাকিব লাগিব BEd মেণ্ডেটৰী চেলাৰী নেগচিয়েবল কণ্টেক্ট নাম্বাৰটো হৈছে 9864012017 আমাৰ নেক্সটটো পোষ্ট ওলাইছে হস্পিটেলিটি বিজনেছ ডেভেলপমেণ্ট এছিষ্টেণ্টৰ পোষ্ট লোকেশ্যন গুৱাহাটী LMV লাইচেঞ্চ আপোনালোকৰ থাকিব লাগিব এনথুচিয়াষ্টিক আৰু ডাইনামিক কেণ্ডিডেট হ'ব লাগিব ফ্ৰী একমডেশ্যন আপোনালোকক এই পোষ্টৰ বাবে প্ৰভাইড কৰা হ'ব জাষ্ট আপোনালোকে হোৱাটছআপৰ জৰিয়তে নিজৰ CV বা ৰিজিউমখন পঠিয়াই দিয়ক 9971955523 এই নাম্বাৰটোত আমাৰ নেক্সটটো পোষ্ট ওলাইছে ষ্টাফ ৰিকুৱাৰ্ড ফৰ হস্পিটেলিটি এণ্ড ৰেষ্টুৰেণ্ট পজিশ্যন এণ্ড চেলাৰী কি কৈ দিছোঁ কুকছ অৰ্থাৎ ৰান্ধনীৰ পোষ্ট
12,000 to 15,000 পাব ইউটিলিটি ষ্টাফৰ বাবে 9,000 হেল্পাৰৰ বাবে 9,000 ৱেটাৰ্ছ এণ্ড ৱেট্ৰেছৰ বাবে 9,000 পাব এডিশ্যনেল 1,000 ফৰ একমডেশ্যনৰ বাবে আপোনালোকক প্ৰভাইড কৰা হ'ব জাষ্ট আপোনালোকে কণ্টেক্ট কৰি এপ্লাই কৰক 7002975641 বা 7638887833 এই নাম্বাৰটোত কণ্টেক্ট কৰক আমাৰ নেক্সট পোষ্ট ওলাইছে অফিচ মেনেজমেণ্ট এণ্ড একাউণ্টেণ্টৰ পোষ্ট যাৰ বাবে এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হ'ব লাগিব লগতে টেলি নলেজটো থাকিব লাগিব বিকম মাষ্ট বি হ'বই লাগিব চেলাৰী নেগচিয়েবল জাষ্ট আপোনালোকৰ চিভিখন পঠিয়াই দিয়ক protimd949@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে ভেকেঞ্চি ফৰ ড্ৰাইভাৰ লোকেশ্যন হৈছে জু ৰোড গুৱাহাটী চেলাৰী 12,000 আৰু এই পোষ্টটোৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ কণ্টেক্ট কৰিব লাগিব 7099911179 এই নাম্বাৰটোত আমাৰ নেক্সট পোষ্ট আৰু আজি ভিডিঅ'টোৰ একেবাৰে শেষৰটো পোষ্টলৈ গৈছোঁ সেয়া হৈছে ভেকেঞ্চি এট লুইট TVS গুৱাহাটী নিশ্চয় আপোনালোকে লুইট TVS শ্ব'ৰুমৰ নাম শুনিছে তাত আচলতে কেইটামান পজিশ্যন খালী হৈছে সেলছৰ ক্ষেত্ৰত সেলছ মেনেজাৰ ডিজিটেল সেলছ মেনেজাৰ সেলছ কনসালটেন্ট ডিজিটেল সেলছৰ HR মেনেজাৰ সেলছ কনসালটেন্ট ফিল্ড সেলছ এক্সিকিউটিভ একাউণ্টছ পাৰ্সন সাৰ্ভিসৰ ক্ষেত্ৰত ওয়াৰ্কশপ মেনেজাৰ পাৰ্টছ এক্সিকিউটিভ সাৰ্ভিস এডভাইজাৰ টেকনিচিয়ান ৱাশ্বিং বয় আৰু সিকিউৰিটি এইকেইটা পোষ্ট খালী হৈছে এই পোষ্ট কেইটাৰ বাবে মিনিমাম আপোনালোকৰ ওয়াৰ্ক এক্সপিৰিয়েন্স 2 বছৰৰ পৰা 5 বছৰ ইন অটোমোবাইল ফিল্ডত থাকিব লাগিব যদিহে আছে আপোনালোকে ডাইৰেক্টলি নিজৰ সিভিখন সেন্ড কৰক pranabbarman463@gmail.com কিবা যদি কোৱেৰিজ থাকে কিবা যদি কনফিউজন থাকে আমাৰ কমেন্ট বক্সত উল্লেখ কৰিব আমি আপোনালোকৰ কনফিউজনসমূহ দূৰ কৰিম গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছো গতিকে ধন্যবাদ জয় আই অসম